যে আজি আমি UPPL দলৰ পৰা ৰাকেশ ভৌমৰ নেতৃত্বত আমি সমূহীয়াভাৱে পদত্যাগ কৰিলোঁ। যে এইকাৰণে আমি পদত্যাগ কৰিলোঁ যে আমি দলটোত আমি দেখিলোঁ যে দলটোৰ খুব এটা ভৱিষ্যত নাই। এইকাৰণে ভৱিষ্যত নাই বুলি ক'লোঁ যে যোৱাটো 25 চনৰ আমাৰ BTC নিৰ্বাচনত যে আমাৰ যি চৰকাৰ আছিলে, চৰকাৰ চলি থকাৰ পিছতো এই নিৰ্বাচনত মুঠে 7খন আসন পাবলৈ সক্ষম হ'ল। আৰু তাৰপিছত 2026 যি বিধানসভাৰ নিৰ্বাচন হ'ল, এই বিধানসভাৰ নিৰ্বাচনত 7জন বিধায়কৰ ভিতৰত এজনো জিকাব নোৱাৰিলে। য'ত নেকি 5 বছৰ দপদপাই চৰকাৰ চলি আছিলে, 5 বছৰ BTADৰ কাম কৰা হ'ল। গতিকে এইটো আমি দেখিলোঁ যে কামত হয়তো ৰাইজ সন্তুষ্ট হোৱা নাই, কামত হয়তো কিবা বিজুতি পাইছে, আৰু সেইকাৰণে আজি UPPL দলক BTR ৰাইজে তাৰমানে প্ৰত্যাখ্যান কৰিছে। যিহেতু ৰাইজে প্ৰত্যাখ্যান কৰিছে, আমি ৰাইজৰ কাম কৰা মানুহ, আমি সমাজৰ কাম কৰা মানুহ, দুখীয়া নিচলা মানুহৰ কাম কৰা মানুহ। গতিকে আমি যদি ৰাইজৰে কাম কৰিব নোৱাৰোঁ, আমি অনুষ্ঠানৰ কাম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি সেই দলত থাকি আমাৰ কি মানে লাভ হ'ব। আৰু ৰাকেশ ভৌমৰ যিটো মচলপুৰ পৰিষদীয় সমষ্টিত যিটো কাম আমি সকলে আমি প্ৰশংসা কৰিছোঁ, সকলোৱে শলাগ লৈছিলোঁ। গতিকে তেখেতৰ নেতৃত্বত তেখেতে যিহেতু ৰিজিগনেশ্যন দিছে, আমি সকলোৱে আজি নতুন এটা চিন্তা চৰ্চাৰে যাতে আমি ৰাইজৰ কাম কৰিব পাৰোঁ, আমি সমাজৰ কাম কৰিব পাৰোঁ, গৰীব নিচলাৰ কাম কৰিব পাৰোঁ, তেনেকুৱা আমি দল এটাত আমি নিশ্চয় যোগদান কৰিম। আৰু যোগদান কৰি আমি ৰাইজৰ লগতে দেশ সেৱা কৰাৰ কাৰণে আমি নিশ্চয় নিজকে আপ্ৰাণ চেষ্টা কৰিম আৰু নিজকে আমি নিয়োগ কৰিম। এইখিনি আজিৰ দিনত মই ক'লোঁ।